हेलो फैमिली एंड वेलकम बैक टू माय चैनल মই ৰিয়া আপোনালোকে চাই সিৰিয়াছ লাইফ এণ্ড ব্লগছ কি খবৰ সকলো ৰাখা কৰো ভালে আছে আৰু মোৰ একেবাৰে মজা আৰু কেইদিন মান আগত অকমান সৰ্দি লাগি আছিল আৰু আপোনালোকক বহুত বেছি মিস কৰি আছিল ভাবি আছিল ব্লগ দিম কিন্তু দিয়ে নহয় মানে তেনেকৈ আৰু ইতিমধ্যে দি দিলে মোৰ ডিগ্ৰী ৰিজাল্ট আপোনালোকৰ আশীৰ্বাদত বহুত বেছি ভাল হৈছে আৰু মই বহুত বেছি হ্যাপি এইকাৰণে আৰু বহুত জলদি এটা প্ৰাউড মোমেন্ট আহিব আমাৰ কলেজৰ পৰা সিবোৰ হ'ব সেইবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেকুৱা কি ৰিজাল্ট আহে ৰিজাল্ট একদম অহাৰ পিছতে দেখাই দিম একদিন বুলি ভাবিছো চাও এতিয়া কেনেকুৱা কি কেতিয়া দিয়ে তাৰ পিছত দেখাম আপোনালোকৰ লগত শেয়াৰ কৰিম নিশ্চয় আৰু ফ্যামিলিত আজি এটা নতুন মেম্বাৰ এড হৈছে আমাৰ ফ্যামিলিত আহিছে তো কি কেনেকুৱা কাই সব দেখাম হেইটুকো আৰু ইটস প্ৰশান ওয়াইটি ইয়েস মই কৈ আছিলে যে নেক্সট ব্লগ কেতিয়া দিবা তো থ্যাংক ইউ সো মাচ মই খবৰ লোৱাৰ বাবে আৰু আপোনালোকক সৰি দে মোৰ দেৰি হৈ গ'ল বহুত বেছি এই ব্লগটো দিয়াৰ কাৰণে আৰু কেইদিন আগতেই গ'ল মই সৰু এটা ভাগিনী বাৰ্থডে আৰু কৈ আছিল মানে অলপ সৰুকে হ'লেও মাহি তুমি ব্লগ বনাব লাগিব তো সৰুকে মই কেইটামান ক্লিপ লৈছোঁ কাৰণ মই খোৱাৰ সময়ত নাছিলোঁ তো তেতিয়া ক্লিপ ল'ব পৰা নাই তো আগতখিনি মই আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিম মানে কৈছে যে ব্লগ অলপ দিব লাগিব তো ইয়াৰ বহুত বেছি ভাল লাগিব তো এইটো ব্লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু যেনেকুৱা থাম্বনেলত চালে বিয়া কাৰ বিয়া কেনেকুৱা কি বিয়া তো কেইদিনৰ পৰা ইমান বিয়া খালোঁ মানে কি ক'ব মানে বহুত বিয়া খালোঁ কেইদিন বিয়া খাই আৰু ৰাতি মানে চৰ্দিটো লাগি গৈছে তেনেকুৱা আৰু মোৰ মানে দিনতো মই দুবাৰ তিনিবাৰ কৰিও গা ধুই এনেকুৱা হৈ থাকে দুবাৰতো ধুৱে মানে তেনেকুৱা আৰু সেইকাৰণে মোৰ চৰ্দিটো বেছি লাগি যায় এতিয়া কাৰণ এতিয়া ঠাণ্ডা পৰি আছে দেখিছে উপায় নাপায় এতিয়া ঘৰতো ষ্টল লৈ আছো মানে তেনেকুৱা তো আজি ব্লগটো একদম শেষলৈকে চাওক আৰু নতুনকে সকলক বহুত বেছি ওয়েলকাম জানাইছো আৰু আজি তো ব্লগ নহয় মানে মই মোৰ মনৰ কথা কেইটামান আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম সো শেষলৈকে একদম চোৱাৰ কাৰণে অনুৰোধ থাকিল সব পোলাকাৰ পিছত দেৰি নকৰি এতিয়া লেটছ start this video আৰু এতিয়া চাওক ভাগিনী বাৰ্থডেখিনি তাৰ পিছত কৈ আছো মোৰ মনৰ কথাখিনি তো চাওক तब से तुम नजर में आ रुके हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाने जाना हम तो हो गए समा धीरे धीरे थालमा अब तो होना है वही जो बनाने जाना हम तो उड़ गए ভেজ আছিল তো সেইকাৰণে মই খোৱাৰ সময়ত নাছিলোঁ আৰু সৰুকে কাৰণে শ্বেয়াৰ কৰিলোঁ ইয়াৰ বহুত ভাল লাগিব ব্লগ বনাব লাগে একচুৱেলি বাৰটো যদি বেলেগ হ'লা হয়তো মই কমপ্লিট ব্লগটো একদম দিব পাৰিলোঁ হয় যে এ টু জেড একদম কি হ'ল কিন্তু যিহেতু সেইদিনা মই লাষ্টত নাছিলোঁ তো সেইকাৰণে এইখিনি মানে আগৰখিনি মই যেতিয়া আছিলোঁ তেতিয়াখিনি ভিডিঅ' আনিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে আৰু এতিয়া একদম মেইন টপিকত যাওঁ মেইন টপিক হৈছে বৰ্তমান বিয়া এইফালে বিয়া সেইফালে বিয়া ইমান বিয়া মোৰো কেইটামান ফ্ৰেণ্ডৰ বিয়া আছে নাচিংগে পুৰা একদম ফূৰ্তি কৰিম বুলি ভাবিছোঁ তো বহুত বেছি ভাল লাগিব কিন্তু বিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে চবৰে চিটুৱেশ্যন চেম নহয় দেখিছে ভিডিঅ' বনোৱাৰ সময়ত মা খিৰিকীটো খুলি দিলে আৰু সাউন্ডটো কৰিবই নয়েজটো দিব সেইকাৰণে ৰাতি আজি বহিছোঁ ভিডিঅ' বনোৱাৰ কাৰণে শান্তি নাই মানে এইফালে কিবা ঘৰ বনাই আছে কিবা এইফালে ঘৰ বনাই আছে মানে টুক টুক ঠাক চলি থাকে মোৰ ভিডিঅ'ত নয়েজ থাকে সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো মই ৰাতিপুৱাই শ্বুট কৰিম ঘৰতে একেবাৰে সেইকাৰণে এতিয়া বহিছোঁ তথাপিও মা মানে নয়েজ কৰিব এনেকুৱা যিয়ে নহওক এনিৱেজ কৈ থাকক মাৰ কামখিনি অত ডিষ্টাৰ্ব দিব নোৱাৰোঁ যিহেতু মই মা দেউতাৰে ঘৰত থাকোঁ তো মই তো কি ক'ম আৰু মোক যেনেকৈ ৰাখিছোঁ মানে তাতে মই হেপী তো
এটা যে মেইন টপিক বিয়া, তো বহুত কেইটা বিয়া আছে এবাৰ এনজয় কৰিম। চবৰে চিচুৱেশ্যন একেবাৰে সেম থাকে, বহুত কেইটা ভাই ভনী থাকিলে কোনো টেনশ্যন নাই, এজন গ'লে আৰু এজনে কৰিব, কিন্তু যিবোৰ ভাই ভনী একেবাৰে নাই তো সিহঁতৰ অলপমান মাথাত টেনশ্যন আহি যায়, সিহঁতৰ মাথাত প্ৰেছাৰ থাকে। তো যেনেকুৱা মোৰো আছে বিয়া 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 চায়ে মই বিয়া কৰি কেইজনে মোক সুধি আছে বিয়া কেতিয়া কৰিবি, মানে ডিগ্ৰীটো কমপ্লিট হ'ল মানে চবে এনেকুৱা এটা থিংকিং কিছুমানে লয়, চবকে নকওঁ, যিবোৰে বুজি পায় সিহঁতে জানে যে ডিগ্ৰী MA কমপ্লিট কৰা মানে এইবোৰ একো নহয়, যেতিয়ালৈকে নিজৰ ওপৰত কিবা এজনে কিবা এটা জব চব নাপায়, কিবা এটা নকৰে, তেতিয়ালৈকে একোৱেই নহয়। তো ময়ো মানে এইটোৱে ভাবোঁ যে বিয়াটোৱে অকল মানুহৰ লাইফ নহয়, আৰু বৰ্তমানটো একেবাৰেই নহয়, কাৰণ বিয়াৰ পিছত ন ছোৱালীবোৰৰ লাইফটো অলপ হ'লেও চেঞ্জেছ আহি যায়। সঁচা কথা ক'বলৈ গ'লে অলপ হ'লেও আহে। বিয়াৰ আগত যেনেকুৱা পিছতো তেনেকুৱা যে থাকিব এইটো কথা নহয়। তো সেইকাৰণে মই ভাবোঁ যে এটা ছোৱালী মানুহে যদি মান্থলি 2-3 হাজাৰ টকা ইনকাম কৰে নহয়, তেতিয়াহ'লেও এটা ভাল, কাৰণ নিজৰ কেইটামান বস্তু নিজে কিনিব পাৰিব। মানে খালি যে হাজবেণ্ডক কৈ থাকিব দিয়া অলপ পইচা, মানে কৈফত কি কৰিবা কি, এইবোৰ একেবাৰে ভাল নালাগে, মোৰো তেনেকুৱা। আৰু জীৱনত অলপ হ'লেও কিবা পঢ়া শুনা কৰিলোঁ, একোৱে ডিগ্ৰী মানে একোৱে কিবা ডাঙৰ একো নহয়, যিখিনি কৰিলোঁ ডান্স জানো কিবা জানো এতিয়াও। আৰু মোৰ এনেকুৱা মানে ক্লাছ 9ৰ পৰা মই ডান্স শিকাই আছোঁ, তেতিয়াৰ পৰাই 1-2টা ষ্টুডেণ্ট আছিল, কিন্তু তেতিয়াৰ পৰাই ন পইচা অলপ অলপ মানে ইনকাম বহুত নিজে তেনেকুৱা হৈছে যে এতিয়া মানে পইচা নিজৰ তাতে নাথাকিলে মানে মোৰ ভালে নালাগে, মানে নিজে কিবা নকৰিলে, নিজে কিবা ইনকাম নকৰিলে, তো তেনেকুৱা হৈ গৈছে। তো মোৰ নিচিনা ছোৱালীটো একেবাৰে যে সংসাৰ লৈ বহি থাকিব, সংসাৰ কৰিব একদম ভালদৰে, এইবোৰ মই কৰিব নোৱাৰিম একচুৱেলি। তো মই কিবা বাহিৰৰ কাম কৰিবই লাগিব, মানে মই কিবা জব চব ল'বই লাগিব। অকল যে গভৰ্ণমেণ্ট জব ল'ম মানে হাই ফাই কিবা হ'ব লাগিব তেনেকুৱা নহয়, মানে প্ৰাইভেটো হ'ব পাৰে, যিকোনো ভাল, মানে মোৰ ভাল লগা কাম হ'লেই হ'ল, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক এইটো কথা নহয়। মানে সেই যে ক'লোঁ ছোৱালী মানুহে 3-4-5 হাজাৰ টকা যিখিনি ইনকাম কৰে তাৰ কাৰণে মানে ভাল, যে বেলেগৰ তাতে খুজি থাকিব নালাগে, মানে মা দেউতাকে কওক, বিয়াৰ পিছত হাজবেণ্ডকে কওক, মানে ভাল নালাগে। কিন্তু কিছুমান ছোৱালী থাকে তেনেকুৱা যে ঘৰৰ পৰা দি দিয়ে, মা দেউতাই যিটো কয় তো তেনেকৈ হৈ যায়, কিন্তু সবটো তেনেকুৱা নহয়, চবৰে চিন্তাধাৰাটো অলপমান বেলেগ বেলেগ থাকে। তো মোৰো তেনেকুৱা, মানে নিজে অলপ ইনকাম কৰি অন্তত মান্থলি যদি 10-15 হাজাৰ টকা নহ'লেও 10 হাজাৰ টকা ইনকাম, এটা কণ্টিনিউ ইনকাম থাকিব লাগিব মান্থলি, বা কৰি যদি তাৰপিছত কৰোঁ এটা ভাল লাগিব মানে। তো সেইটোকে মানে বহুতে সুধি আছিলে, তো এজন দুজনক কৈছোঁ, হয়তো বহুত আৰু ভাবিও থাকি কেতিয়া বিয়া কৰিবি, এতিয়া মোৰ টাইম অলপমান লাগিব, 2-2.5 বছৰ 3 বছৰ লাগিব পাৰে, আকৌ আগতো হ'ব পাৰে, ক'ব নোৱাৰিম। আমাৰ বেংগলীত এটা কথা আছে, জন্ম মৃত্যু বিয়ে 3 বিধাতা নিয়ে, মানে ভগৱানে লিখি থৈছে কেতিয়া হ'ব, কাৰ লগত হ'ব। কেতিয়াবা আপোনালোকৰ লগত এনেকৈ বহি কথা পাতিলে ন মনৰ কথাবোৰ বহুত বেছি ভাল লাগে, কৰবা ছাবস্ক্ৰাইবাৰ কম থাকিব পাৰে, ভিউজ কম আহিব পাৰে, তথাপিও যিখিনি মানুহে চাই আছে ন সেইখিনিয়ে মানে জানিব পাৰিলে মই ভাল, সেইখিনিৰ লগত কথা পাতিব পাৰিলে আপোনালোকৰ লগত। হয়তো আজি সৰু আছে, কেতিয়াবা চেনেলটো ডাঙৰো হ'ব পাৰে, তেতিয়া বহুতে থাকিব, বহুতৰ লগত কথা হ'ব, চিনাকি হ'ম, নতুন এনেই ইউটিউবত অহাৰ পিছত কৰা এতিয়ালৈকে বহুতৰ লগত চিনাকি হৈছে, নতুনটো বহুত বেছি ভাল লাগে, আৰু বহুতৰ পৰা বহুত কিবা কিবি শিকিব পাৰোঁ, আৰু শিকাৰতো শেষ নাইয়ে, কৈছোঁ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে শিকিব পাৰে। আৰু কিছুমানে কয় বিয়াটো কেতিয়া লগাবি, মানে ফ্ৰেণ্ডেও কয় আমাৰ বিয়া খাই থাকি ল'ব, বিয়াটো লগা, আৰে বিয়াটো লগাম, তহঁতে খাব পাৰিবিতো, ল'ৰা ছোৱালী চবকে লৈ আহিবি, একদম ফেমিলি লৈ আহি তাৰপিছতে মোৰ বিয়াটো খাবি দেই, সেইটো আৰু ভাল। আৰু মানে দেৰিখিনি কৰিম, আপোনালোককো মাতিব লাগিব নহয়, তো তেতিয়াহ'লে একদম পুৰা ফুল অন ৰেডি হৈ আপোনালোকক মাতিব লাগিব, নহ'লে আপোনালোকে কেতিয়াবা ৰাস্তাত দেখা হ'লে লগ পালে কেতিয়াবা, ৰিয়া তোমাৰ বিয়াত আমাকে তুমি নামাতিলা, তোমাৰ ভিডিঅ' আমি চাওঁ, ইমান দিনৰ পৰা তুমি আমাকে নামাতিলা নহয়, সেইকাৰণে অলপ ভালদৰে অলপ টাইমটো লৈ প্লেনিংভাৱে বিয়াটো কৰিম বাৰু। আৰু সকলোবোৰতো জনাই থাকিম, যিহেতু এতিয়া ইউটিউবত আছোঁ, আৰু ইউটিউবৰ মাধ্যমেৰে মোক কিন্তু বহুতে চাই আছে, মোৰ ৰিলেটিভে কওক, যিয়ে কওক, মানে ইফালে বহুতে, আৰু কিছুমানতো এনেকুৱাও আছে মোৰ খবৰ লৈ থাকে, খবৰ লৈ বিচাৰে, য়েছ। তো তোমালোককো জনাম বাৰু, টেনশ্যন নকৰিবা দে, যিবোৰক কৈছোঁ বুজি পাইছা। তো বিয়াটো খালি অকল কৰিলেই নহ'ব নহয়,
কিবা এটা প্ৰিপাৰেশ্যন থাকে তো কিবা এটা চবে বেলেগ বেলেগকে ভাবে মই অলপ বেলেগকে ভাবি দিছোঁ বাৰু যেতিয়া ফুলফিল হ'ব তেতিয়া দেখা আৰু বহুত জলদি ইউটিউব ৰিলেটেড এটা একদম ধামাকেদাৰ মজাদাৰ নিউজ আপোনালোকক দিম যদি কোনোবাই গেছ কৰিব পাৰিছে দেন কমেণ্ট কৰক একদম কমেণ্ট কৰি জনাই দিয়ক আৰু মই যিবোৰ কথা আজি কৈছোঁ যিবোৰ ছোৱালীয়ে চাই আছে মানে মোৰ নিচিনা কমেণ্ট কৰিবচোন যে মই ঠিকে কৈছোঁ নেকি কিবা ভুল কৈছোঁ মানে বিয়াত মানে ডাইৰেক্ট এতিয়াই ছোৱালী এটা বিয়া কৰি লোৱাটো ঠিক নেকি নিজৰ ভৰিত নিজে কিবা কৰি নিজে কিবা জব চব লৈ বা নিজে কিবা এটা মাহিলী 2-3 হাজাৰ টকাৰো কাম কৰি তাৰপিছত বিয়া কৰাটো ঠিক তোমালোকে কমেণ্ট কৰিবচোন পাৰিলে মোক জনাবা ভাল লাগিব মানে মোৰ মনৰ লগত মিলি গ'লে কিছুমানৰ মানে ভাল লাগিব তো সেইকাৰণে আজিখিনি ক'ব লগা আছিল আৰু আপোনালোকে গিভ এৰ ভিডিঅ'টো যাওক যোনে যোনে নতুনকে চাই আছে মোৰ গিভ এৰ ভিডিঅ'টো চেনেলত আছে এতিয়াও যিবোৰে চোৱা নাই আপোনালোকে গৈ ভিডিঅ'টো চাই একদম কমেণ্ট কৰি দিয়ক কাৰণ মই প্ৰাইজটো যিমান জলদি আপোনালোকক দিব পাৰোঁ মোৰে ভাল মানে বহুত বেছি ভাল লাগিব মোৰো জানাৰ ইচ্ছা মানে কোনে পাব গিভ এৰটো মাত্ৰ 100 কমেণ্ট লাগে 50 to 53 কমেণ্ট হৈ গৈছে চাগে আপোনালোকে জলদি একদম 100 কমেণ্ট কমপ্লিট কৰি দিয়ক আৰু লগে লগে মানে প্ৰাইজটো জিকিলা কি হ'ব পাৰে আপুনিও জিকিব পাৰে মোৰ ভিডিঅ'টো যোনে চাই আছে তো এতিয়া ব্লগ আমাৰ ঘৰৰ নিউ ফেমিলি মেম্বাৰটোৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ আৰু 2019তো আমাৰ ঘৰত আছিল দুটা আছিল মানে ইমান লাগি থাকিছিল না মানে কুচুৰ কৰি এটা চকু কিবা কৰি দিয়ে মানে মাথা কিবা কৰি দিয়ে এনেকে এটা পিছত মৰি গ'ল তো বহুত বেছি বেয়া লাগিছে তাৰপিছত তো এটা দিছিলোঁ এটা ফ্ৰেণ্ডক তাৰ তাতে আছিল বহুত দিন বহুত যত্ন কৰি আছিল বহুত ভালদৰে পালি আছিল কিন্তু তথাপিও মানে ৰাখিব নোৱাৰিলে লাষ্টত অকণমান অসুখ হৈছিল ইয়াক ডক্তৰো দেখাইছিল তথাপিও কেইদিনমান থকাৰ পিছত তেতিয়া বহুত বেছি বেয়া লাগিছিল কিন্তু সেইবোৰ মোক ঠগিয়াই দিছিল মই যাৰ পৰা কিনিছিলোঁ না সি মোক জংলীটো দি দিছিলে মানে এইবোৰ কথাই নকয় কথা শিকাব নোৱাৰি ইমান কথা পাতিছোঁ ইমান কিবা কিবি যেনেকৈ থাকিব বিচাৰিছোঁ তেনেকৈ ৰাখিছোঁ কিন্তু কথাই নিশিকিল কিন্তু এইটো বহুত বেছি ভাল এইটো কথা ক'ব আৰু এতিয়া এনেকুৱা কৰে মাত্ৰ আজিহে আমাৰ ঘৰত আহিছে তো এতিয়া ভাবক আৰু বহুত বেছি ভাল মানে বাহিৰতে থাকে ই মানে ভিতৰত নাথাকে বাহিৰতে বেছি থাকে আৰু ঘূৰা ঘূৰি কৰি থাকে একদম সৰুতো উৰিব নোৱাৰে তো সেইকাৰণে তেনেকৈ ৰাখি দিছোঁ বহুত গেছ কৰি পেলাইছে ক'ত ব্লগ এতিয়া একবাৰ দেখাই দিওঁ এই চাওক মিঠু এই চাওক আজি আহিছে ই আৰু আহে ইয়াতে থাকে মানে ওপৰতে বহি থাকে এই ভিতৰতে নাযায় মানে খালি অকল ৰাতিটোৱে থাকিব ভিতৰত এনে বহুত বেছি ভাল কামৰাই না মিঠু আদৰ এই চাওক আদৰ বুজি পায় আদৰ চাইড চাওক বুজি পায় কিমান ভাল চাওক 5 দিন হয় আজি আৰু ই খালি ভাবে ইয়াক ভিতৰতে থৈ দিম নেকি সেইকাৰণে এনেকুৱা কৈ থাকে বহুতে ভাল চাওক গাখীৰ খাই বিস্কুটে দি অলপ পিছত অলপ আৰু এজনৰ মানে অসুবিধা আছে এজনৰ ঘৰত যাৰ ঘৰৰ পৰা আনিছোঁ তো তেওঁ আমাক দি দিলে ৰাখিম এতিয়া চাওঁ এতিয়া কি কৰোঁ আমি পালি থাকিলে বহুত বেছি মায়া হৈ যাব পিছত আৰু কিবা দিব কয়ে নেকি চাগে নক'ব আৰু যদি খোজে কেতিয়াবা তেতিয়াহ'লে বেলেগ এটা কিনি দি দিম এইটোকে আৰু নিদিম Goodbye. Na good girl. তো চলে মিঠুৰ নাম ৰাখিছোঁ মিঠু ইয়াৰ নাম হৈছে ঝিণ্টু কৰি মাতে আগেও ঘৰতে মাতিছিল ইয়াক এতিয়া আমি মিঠুৱে ৰাখি দিছোঁ ডাইৰেক্ট একদম মিঠু এতিয়া গুড নাইট দি দিয়া মিঠু এই চাওক দেখিছে তো মিঠুক দেখিলে আৰু মা বহুত বেছি ভাল পায় সঁচা কথা 2019 অনাৰ পিছত মোৰ বহুত বেছি বেয়া লাগিছিলে মানে মনটো যেতিয়া অনাৰ পিছত পালাৰ পিছত এনেকুৱা হয় ন তেতিয়া বহুত বেছি বেয়া লাগি যায় তো এইকাৰণে মই ভাবিছিলোঁ যে মানে আৰু এনেকুৱা বস্তু নানো মানে কিন্তু মাৰ নহয় মোৰ লাগে দে আনি দিবি এটা মানে ঘৰত থাকিলে কথা চথা পাতিলে বহুত ভাল লাগে তো এটা মৰম লগা বহুত একদম আৰু মোৰ ভাল লাগে থাকিলে কিন্তু মইতো বেছি ঘৰত থাকিবই নোৱাৰোঁ যেতিয়া থাকিম তেতিয়া আৰু কথা চথা পাতি থাকিম খেলি থাকিম আৰু যেতিয়া নাথাকিম তেতিয়া মাৰ কথা পাতিব দেউতাই কথা পাতিব কিবা খাব চাব দিব এইটো বহুত বেছি ভাল লাগে আৰু যাৰ ঘৰত আছে এইবোৰতো জানেই এইবোৰ কেনেকুৱা এই যে ব্লগ বনাই এটা ৰম্ভাদী বুলি আছে তো ৰম্ভাদীও পালিছিলে আগতে কিন্তু ৰম্ভাদীটো এতিয়া উৰি গৈছে তো বহুত বেছি বেয়া লাগিছে ৰম্ভাদীটো কান্দিছে আৰু মোক কোৱাৰ পিছত ময়ো মানে ভিডিঅ' এনি টাইম কৰি থাকিছিল তো তাৰপিছত মোৰো বেয়া লাগিছে এইটো জনাৰ পিছত যে উৰি গ'ল এনেকুৱা লাগে ইমান দিন পালাৰ পিছত কেনেকুৱা লাগে আৰু ৰম্ভাদীটো 2-3 বাৰ উৰি যোৱাৰ পিছত আকৌ ঘূৰি আহিছে ৰম্ভাদী মাতি থাকে তাৰপিছত এনেকুৱা হৈ যায় তো এইবোৰ বহুত বেছি মায়া এটা লাগি যায় না তেতিয়া এটা বহুত বেছি বেয়া লাগে তো যিয়ে নহওক আকৌ ভালদৰে কেয়াৰ লোৱাৰ চেষ্টা কৰিম তো যিহেতু আমি আনিছোঁ আৰু এজনে আমাক দিছে তো এতিয়া ৰাখিব লাগিব যিহেতু আমাক বিশ্বাস কৰি দিছে তেনেকৈ
তো আজিৰ ভিডিঅ'টো কৰোঁ ইয়াতে এণ্ড আৰু ভিডিঅ'টো আজি বহুত বেছি স্পেচিয়েল কিবা নাছিলে কিন্তু মই মনৰ কথা কেইটামান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰি ভাল লাগিল আজিৰ ভিডিঅ'টো কৰোঁ ইয়াতে এণ্ড নেক্সট এটা জোৰদাৰ ভিডিঅ' আহিব আৰু ভাবি থাকিম কি কি কৰোঁ নেক্সট সকলোবোৰ চাব পাৰিব তো এতিয়াই চেনেলটো কৰি দিয়ক ছাবস্ক্ৰাইব আৰু দিব নতুনকৈ চাই আছে প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব আৰু বহুত জলদি লগ পাম নেক্সট ব্লগত তো তেতিয়ালৈ চব ভালকৈ থাকিব সুস্থ থাকিব আৰু একেবাৰে সাৱধানে থাকিব তো আজিৰ কাৰণে বাই বাই